নমস্কাৰ মই আছোঁ মঙলৰ বেছপাৰাৰ বৰপথাৰত যি বৰসভা হৈ আছে তাতে মই আছোঁ তাতে বৰসভা আৰু শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ চলি আছে ইয়াতে আৰু তাতে মই আহিছোঁ আৰু এই যে প্ৰচেছন আছিল প্ৰচেছনটো অৱশ্যে গুচি গৈছে কিন্তু মই হ'লেও দেখুৱাবলৈ চেষ্টা কৰিম ওপৰৰ পৰা প্ৰথমলৈ আপোনালোকে ভিউটো চাই লওক কেনেকুৱা শোভাযাত্ৰা চলি আছে ইয়াতে এই গ'ল শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ চলি আছে এতিয়া পূজাৰী
ভক্তসকলে ইয়াতে পূজা কৰি আছে ইফালে চলি আছে প্ৰদৰ্শনীত কিনো আছে চাওঁ বোলো পুৰণা কৃষি সা সঁজুলিবিলাক এইবিলাক নাঙল হাল জুৱলি এইবিলাক চব ইয়াতে ৰাখিছে ৰজা দিনীয়া বস্তু এইবিলাক না আমাৰ দৰঙী ৰজা হাউলিৰ ফেনৰ পৰা হাৱা লাগি আছে এখন হস্তচালিত ফেন চকীত বহি লৈ ঘূৰি থাকিলে হ'ল বাঁহৰ কামি বনোৱা চাউল হালধি দাদাই নিজে বনোৱা মেচিনখিনি গোটেই তেওঁলোকে ভাবি নিজে উলিয়াইছে দাদা আপুনি এতিয়া কি মেচিন বনাইছে এতিয়ালৈকে এতিয়া মই ধূপৰ যিবিলাক খাটি চাইনিজ খাটি চাইনাৰ লগত মানে ফেৰ মাৰি পেলাই ৰাউণ্ড খাটি বনাবৰ কাৰণে মই এইবিলাক মানে বনাইছোঁ আৰু খাটিবিলাক হোৱাৰ পিছত এই খাটিটো পলিচ কৰা আছে চবে পেলাই মছলা লগাই আছে ধূপ বনাই আছে এইফালে মছলা লগাই আছে এইটো মেচিন আপুনি নিজে বনাইছে এইবিলাক চব মই নিজে উদ্ভাৱন এইবিলাক কোনো ইউটিউবত নাই ক'তো নাই ধূপৰ কাঠি বনাই আছে ইয়াত বাইদেউ বনাই আছে ধুনীয়াকৈ আৰু মেচিনটোত বহুত বেছি খৰচো নহয় কিজানি কাৰণ বহুত বেছি যন্ত্ৰ পাতিও নাই আপোনাৰ দাদা মই ফোন নম্বৰটো দি দিম কিবা লাগিলে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব ক্ৰিকেটৰ খেদা এইটো ইলেক্ট্ৰিক চুইচ দিলে ক্ৰিকেটৰ যাব তাৰমানে এইটো গছৰ আগত থৈ দিলে হ'ল আৰু গছৰ আগত থৈ দি মানে বিচনাত খোৱা বিচনাত চুইচটো লগা গ'ল বৰ ধুনীয়া আৰু উপকাৰী বস্তু বনাইছে দাদাই আজিকালি ক্ৰিকেটৰ যি উপদ্ৰৱ হয় হাতী ঘৰিয়াল গড় চিৰিয়াখানা এইবিলাক বনাই আছে আৰু ভাল হৈছে বহুত ভাল লাগিছে ঘৰ ক'ত আপোনাৰ ঘৰ ক'ত হ'ল আপোনাৰ কপাটিত প্ৰায় ইমান বয়সতো ইমান ধুনীয়াকৈ বনাই আছে এইবিলাক কাঠৰ মূৰ্তি আৰু এটা বস্তু আছে বাঁহৰ মূৰাৰ পৰা বনোৱা বস্তু এইবিলাক কল বনাইছে এইকেইটা চাহ খাব দিলে আৰু যিহে বতৰ ইয়াতে আৰু থাকিব নোৱাৰি কাৰণ বৰষুণ আহিছে বৰষুণ পৰিয়ে আছে যাব লাগিব ভিডিঅ'টো এইখিনিতে সামৰিম যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম